फैबाय थानाय 74थि सुबुं खुंथाय सानखौ बिथा खालामनानै गोख्रों सिग्रोमनाय हाबाफारि लादों। चिरां जिल्लानि सिङाव थानाय रुनिखाता पुलिस थानानि असि बिप्लब कर्णिनि दैदेननायाव सामथाइबारिनिफ्राय गेलेमफुं थांग्रा हाब थिनालि खेंखायाव लामाजों दावबायलांनाय गंफ्रोमबो मटराव गोख्रों सिग्रोमनाय हाबाफारि लायो। बाकी আছে চেকিং কেনেকৈ চলি আছে? হয়, আমাৰ যেটো দৈনন্দিন আপোনাৰ এটো অসম ভূটান লৈ যোৱা যেটো নেশ্যনেল হাইৱে আছে তাতে আমাৰ দৈনন্দিন নাকাচিং চলি থাকে। এটো হওক দুৰ্ঘটনাজনিত ফালৰ পৰা হওক বা কুটাঘাট দিশৰ ফালৰ পৰা যাতে সাধাৰণ জনতাক সুৰক্ষা দিব পাৰে তাৰ বাবে চিৰাং জিলাৰ আৰক্ষী সকলো হস্তম হৈ আছে আৰু সবেই নিজৰ নিজৰ কৰ্তব্যবিলাক পালন কৰি আছে। এতিয়ালৈকে একো বেয়া বস্তু পোৱা নাই? বৰ্তমানলৈকে তেনেকুৱা ধৰণৰ পোৱা নাই। আমি চেষ্টা কৰি আছোঁ যাতে মানে কোনো ধৰণৰ নোহোৱাটোৱে আমি বিচাৰোঁ। বৰ্তমানলৈকে চেষ্টা কৰিছোঁ কিন্তু পোৱা নাই বৰ্তমানলৈকে, আৰু আশা কৰোঁ যাতে কোনো ধৰণৰ কুটাঘাতজনক ঘটনা সংঘটিত নহওক। আৰু কি আহ্বান জনাব ৰাইজক? এইটোৱে জনোৱা যে নিজৰ সুৰক্ষাটো নিজেই অলপ তেওঁলোকে চাব লাগিব। যদি কোনোবা ধৰণৰ দুষ্কৃতিকাৰী কিবা সম্ভেদ পাইছে তেতিয়াহ'লে ওচৰৰ আৰক্ষীক লগে লগে তেওঁলোকে অৱগত কৰক। আৰু ইয়াৰ উপৰি যিহেতু বেছি ৰোড এক্সিডেণ্টবিলাক মদ্যপান কৰাৰ বাবে হয়, গতিকে চাব লাগে যাতে গাড়ী ড্ৰাইভাৰজনে কোনো ধৰণৰ মদ পানী গ্ৰহণ নকৰি গাড়ীখন চলায়। কিছুমান তেনেকুৱা পাব্লিক আহে যেতিয়া গাড়ীত চেকিং কৰে তেতিয়া তেওঁলোকে খং উঠি যায়, তেওঁলোকক কি ক'ব আপুনি? তেওঁলোকৰ মানে এইটো এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি নাহে, আৰু বহুতে ধৰক নাজানে মদ্যপান কৰাৰ পিছত তেওঁলোকৰ জৰিমনা কিমান হয়। মদ্যপান কৰিলে জৰিমনা আপোনাৰ 10,000 টকা। এইটো যেতিয়া 10,000 টকাটো কথা কয় তেতিয়া মানুহৰ মানে পৰিমাণটো বেছি হ'লে মানুহৰ অলপ মানে খং উঠে, কিন্তু